সাজপাৰৰ ফালৰ পৰা আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকক কাপোৰবোৰৰ ৰেঞ্জবোৰ নকওঁ, আপোনালোকে যিহেতু পূজা আহিছে, যিখিনি আমাৰ হ'লচেলাৰ আছে তেওঁলোকৰ কাৰণে আজি ভিডিঅ'টো বনোৱা হৈছে। আমাৰ তাত যথেষ্টখিনি আপোনাৰ ষ্টক আহি গৈছে, আপোনালোকে হ'লচেলৰ কাৰণে কাপোৰ ল'ব পাৰিব। সেইকাৰণে মই আজি কাপোৰৰ ভিডিঅ' দেখাম, আজি আপোনাক কিমান ষ্টক আছে আমি ষ্টকখিনি দেখাম। এয়া মই দোকানৰ পৰা আৰম্ভ কৰিছোঁ, লগতে আমাৰ ঘৰতো দুটা ৰুমত আপোনাৰ পৰা ষ্টক ভৰ্তি হৈ আছে, তালৈকে মই আপোনালোকক আজি ভিডিঅ'টো দেখাম। সেইকাৰণে মই কাপোৰৰ ৰেঞ্জবোৰ নকওঁ, আপোনালোকে চাব পাৰে যথেষ্টখিনি ষ্টক আপোনাৰ আমাৰ দোকানত আছে। এইখিনি আপোনাৰ এইটো চাইডৰ এইখিনি আপোনাৰ নুনি কটন হ'ব, তাৰপিছত কেঁচাপাত কটন আছে, ধেমাজি মিচিং আছে, পদ্মিনী এনেকৈ পদ্মিনী যোৰা হ'ব। আৰু এইযোৰ চাওক খুব ধুনীয়া বেক চাইড হৈ আছে আপোনাৰ কেঁচাপাত কটন যোৰা, ফিক্স পাৰীৰ আপোনাৰ পেনেল ডিজাইন, মানে যিটো হাতেৰে বনোৱা হয় ফিক্স পাৰী, ফিক্স বৰ্ডাৰৰ খুব ধুনীয়া এটা যোৰা হয় কেঁচাপাত কটন, আৰু বিশেষকৈ গৰমত পিন্ধিবৰ কাৰণে খুবেই ধুনীয়া। আৰু লগতে এয়া চাওক খুব ধুনীয়া ধেমাজিৰ মিচিং কালেকশ্যন আছে আপোনাৰ, ধেমাজি মিচিং যোৰাবোৰ চাওক খুবেই ধুনীয়া। এযোৰ চাওক খুব ধুনীয়া একদম হেভি মিচিং যোৰা, যিখিনি আমাৰ হ'লচেলাৰ আছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো লৈ আহিছোঁ। যথেষ্ট কালেকশ্যন আমাৰ তাত আহি পৰিছে, বহুতখিনি ষ্টক আমাৰ অলৰেডি জমা হৈছে। তো আপোনালোকে পূজাৰ কাৰণে বজাৰ ষ্টকবোৰ ল'ব পাৰে, মানে কালেকশ্যনবোৰ ল'ব পাৰিব। এইযোৰ চাওক খুব ধুনীয়া ধেমাজিৰ মিচিং যোৰা হয়, খুবেই ধুনীয়া। লগতে আপোনাৰ এনেকৈ এয়া চাওক এচি কটনৰ যোৰা। আজি মই আপোনালোকক ৰেঞ্জবোৰ নকওঁ, খালী ডিজাইনবোৰ দেখাইছোঁ। এইযোৰ চাওক খুব ধুনীয়া এচি কটনৰ আপোনাৰ বুটা কালাৰটো খুবেই ধুনীয়া হৈছে, গ্ৰীণত আপোনাৰ হোৱাইটত গ্ৰীণ গৈছে, কালাৰটো খুব ধুনীয়া। এনেকুৱা এচি কটনৰ যোৰা। লগতে আপোনাৰ এইখিনি আপোনাৰ কেঁচাপাত কটন হ'ব। এয়া চাওক এইযোৰ চাওক খুব ধুনীয়া কেঁচাপাত কটনৰ যোৰা, এইযোৰ খুব ধুনীয়া কেঁচাপাত কটন যোৰা আপোনাৰ। তেনেকৈ আপোনালোকে আমাৰ তাত ইয়াত ধেমাজিৰ নুনি কটন পাব। চাওক ধেমাজিৰ নুনি কটনৰ যোৰা হয় এইযোৰ, ধেমাজিৰ নুনি কটন। আৰু ধেমাজিৰ নুনি কটনটো জানে আপোনালোকে কিহত বনায়, ধেমাজিৰ নুনি কটনটো পদ্মিনীত নুনি বয়, আৰু সেইকাৰণে কাপোৰটো অলপ ডাঠ হয়। আৰু সচৰাচৰ কিছুমান যিখিনি আপোনাৰ নুনি কটন কিছুমান মাছৰাইজত নুনি বয়, সেইটো গৰমত পিন্ধিবৰ কাৰণে খুব ধুনীয়াকৈ কোমলদায়ক হয়। এইযোৰ ধেমাজি নুনি কটন, আৰু এইযোৰ আছে আপোনাৰ মাছৰাইজত বনোৱা নুনি কটন হয়। কালাৰটো চাওক খুব ধুনীয়া, কালাৰটো চাওক খুবেই ধুনীয়া। এখন মেখেলাখন খুলিলোঁ মই ফাৰ্ষ্টে, এখন মেখেলা হয়। লগতে এনেকৈ আপোনাৰ ছাইড বৰ্ডাৰ আছে, খালী সূতা ফুলৰ কাম কৰা আছে। ব্লাউজটো অলপ কণ্ট্ৰাষ্ট টাইপ, ব্লাউজতো এনেকৈ ডিজাইন আহিব আপোনাৰ। এইযোৰ আপোনাৰ নুনি কটন, যিযোৰ আপোনাৰ মাছৰাইজত নুনি বৈছে। এইখন লগত চাদৰ চাওক খুব ধুনীয়া এখন চাদৰ। লগতে আপোনাৰ ৱাছ কটনৰ যোৰা চাব পাৰিব। এইযোৰ হৈছে আপোনাৰ ৱাছ কটনৰ তেনেকৈ বহুত ভেৰাইটি আছে। চাওক এইযোৰ ৱাছ কটনৰ যথেষ্ট কালেকশ্যন আছে, আপোনালোকে ল'ব পাৰিব। এইযোৰ ৱাছ কটন হয়। তেনেকৈ এইখন চাওক, এইখন মেখেলা, আৰু লগতে এনেকৈ আপোনাৰ এইটো চাওক মেখেলা, আৰু লগতে এনেকুৱা ছাইড বৰ্ডাৰ আৰু ব্লাউজ পিচটো থাকিব। এইযোৰ হৈছে আপোনাৰ ৱাছ কটন। আৰু এয়া চাওক চিম্পুল আপোনাৰ এইযোৰ এচি কটনৰ যোৰা, চিম্পুল যোৰা হোৱাইটত আছে। এনেকুৱা এচি কটন আপোনালোকে কালাৰিঙতো পাব, যথেষ্টখিনি কালাৰ আছে। এইযোৰ চাওক চিম্পুল হোৱাইটত থকা এইযোৰ এচি কটনৰ যোৰা, খুব ধুনীয়া হয়। এখন মেখেলা, লগতে আপোনালোকে এনেকুৱা ডিজিটেল প্ৰিণ্টৰ ছেটবোৰ পাব। কম ৰেঞ্জৰ ডিজিটেল প্ৰিণ্টৰ ছেটবোৰ আপোনালোকে গিফ্ট দিব পাৰিব, গিফ্ট দিবৰ কাৰণে খুব ধুনীয়া হয়। লগতে আপোনাৰ এনেকুৱা কম ৰেঞ্জৰ এইটো আপোনাৰ ষ্টেপুল কটনৰ যোৰা পাব। এইটো ষ্টেপুল কটন চাওক খুব ধুনীয়া ব্লেকত গেৰু ডিজাইনৰ এইযোৰ ষ্টেপুল কটন যোৰা। এইটো চাওক ব্লেকত গেৰু ডিজাইন আপোনাৰ, এইটো ষ্টেপুল কটনৰ যোৰা, খুবেই ধুনীয়া। তেনেকৈ ইয়াত আপোনালোকে মিক্স পাটৰ কালেকশ্যন পাব। যিহেতু পূজাত মিক্স পাট পিন্ধিব বিচাৰে, তো মিক্স পাটৰ অলপ ধৰক ফেঞ্চি টাইপত যদি পিন্ধিব বিচাৰে, তো মিক্স পাটৰ খুব ধুনীয়া আপোনালোকে মিক্স পাটৰ কালেকশ্যনটো পাব। মই এটা মিক্স পাটৰ এটা যোৰা দেখাই দিওঁ। যথেষ্টখিনি মিক্স পাটৰ কালেকশ্যন আছে, আৰু চবখিনি নতুন চাওক। এইযোৰ মিক্স পাট, এইযোৰ চাওক মিক্স পাটৰ যোৰা,
কালাৰটো চব খুব ধুনীয়া হয় এইযোৰ আপোনাৰ মিক্স পাটৰ এনেকৈ আপোনালোকে মিক্স পাটৰ শাড়ী পাব আমাৰ তাত শাড়ীবোৰ আপোনালোকে আমাৰ তাত 1400 টকাৰ পৰা শাড়ী ষ্টাৰ্টিং হৈ গৈছে এইযোৰ চব পূজাৰ কাৰণে আপোনালোকে এইখন চব খুব ধুনীয়া মিক্স পাটৰ পিংক কালাৰৰ আপোনালোকে শাড়ী চাওক এইখন খুবেই ধুনীয়া এইখন শাড়ী লগতে আপোনাৰ এনেকৈ ব্লাউজ পিচটো তেনেকৈ আপোনাৰ গোটেই ব্লাউজ পিচটো হেভি ব্লাউজটো এনেকৈ কাম থাকিব যথেষ্টখিনি কালাৰ আছে এইখিনি খুব ধুনীয়া যথেষ্টখিনি শাড়ী সেইখন মই মিক্স পাটৰ শাড়ী দেখালোঁ আৰু আপোনালোকক এতিয়া মই কটন মেটেৰিয়েলত শাড়ী দেখালোঁ এইখন চাওক খুব ধুনীয়া ব্লেকত আপোনালোকে যদি ইয়াৰ কোনোবাই ভিডিঅ' চাই ৰেটটো জানিব বিচাৰে আমাক হোৱাটছএপ কৰিব হোৱাটছএপত আপোনালোকৰ ৰেটবোৰ জনাই দিম কাৰণ আজি মই হ'লচেলাৰখিনিৰ কাৰণে কালেকশ্যন তেওঁলোকক কি আহিছে দেখাবৰ কাৰণে ভিডিঅ' বনাইছোঁ সেইকাৰণে মই আজি ৰেট মেনশ্যন কৰা নাই তো আপোনালোকে চাওক এইখন চাওক খুব ধুনীয়া এতিয়া পূজা আহিছে ফেঞ্চি শাড়ী চাওক মিক্স পাটত ব্লেকত আৰু আপোনালোকে ইয়াত দেখিছে দহি বনাই থোৱা আছে পাৰি লগাই থোৱা আছে চিপ ব্লাউজ পিচ চিলাব লাগে ৰেডি টু ৱেৰ হয় শাড়ী ব্লাউজ পিচটো আপোনাৰ এনেকৈ কাম থাকিব ব্লাউজ পিচটো আপোনাৰ চিম্পুল আহিব এনেকৈ হাতত এইটো দেখিছে এনেকুৱা বৰ্ডাৰ থাকিব ইয়াত খুব ধুনীয়া যথেষ্টখিনি শাড়ী কালেকশ্যন আহিছে লগতে আপোনালোকে মিক্স টপছ চাব পাৰে এইটো মিক্স ডাই টপছৰ যোৰা মিক্স টপছবোৰ আপোনালোকে এয়া চাওক মিক্স ডাই টপছৰ যোৰা এইটো খুব ধুনীয়া মিক্স ডাই টপছৰ যোৰা হয় তেনেকৈ ডাই টপছৰ আপোনাৰ যথেষ্টখিনি কালাৰ আছে কালাৰখিনি আপোনালোকে চাব পাৰে আৰু এইখিনি আপোনাৰ অকল মিক্স টপছৰ যোৰা মিক্স টপছ হয় খুব ধুনীয়া লগতে আপোনালোকে এইপিনে চাওক এয়া চাদৰ চাব পাৰে চাদৰ আমাৰ আপোনাৰ 130 120 মানৰ পৰা ষ্টাৰ্টিং হৈ গৈছে আপোনালোকে চাদৰ চাব পাৰিব ইয়াত এইখিনি যিটো চাদৰ আছে মেখেলাও তেনেকৈ আপোনালোকে 100 টকাৰ পৰা আপোনালোকে মেখেলা পাব এয়া চাওক মেখেলাবোৰ এনেকুৱা গৰমত পিন্ধিবৰ কাৰণে ঘৰত পিন্ধা আপোনালোকে ৰাফ ইউজ কৰিব পাৰিব মেখেলা তেনেকৈ চাদৰ ঘৰত পিন্ধা চাদৰ আপোনালোকে 85ৰ পৰা চাদৰ ষ্টাৰ্টিং হৈ গৈছে 85ৰ পৰা আপোনালোকে চাদৰ পাব এইখিনি চাদৰৰ কালেকশ্যন লগতে আপোনালোকে খুব ধুনীয়া গৰমত পিন্ধিব পৰা কটন ছেট মানে আপোনাৰ 299 টকাত আপোনালোকে খুব ধুনীয়া কটন ছেট এনেকুৱা কটন যোৰা আপোনালোকে ষ্টাৰ্ট হৈ গৈছে আপোনালোকে হ'লচেলত ল'ব পাৰিব হ'লচেলত আৰু যথেষ্টখিনি কম হ'ব যাৰ কাৰণে মই আপোনালোকক ৰেটটো জনোৱা নাই হ'লচেল ৰেটটো বেলেগ আপোনালোকে হোৱাটছএপ কৰিব এনেকুৱা ছেট পাব ছেট আৰু এইখিনি শাড়ী হয় লগতে আপোনালোকে এয়া কটন মেটেৰিয়েলৰ এইটো চাওক এইটো আপোনাৰ কটন মেটেৰিয়েলৰ এইটো শাড়ী খুব ধুনীয়া চাওক এইযোৰ গছ বুটা ডিজাইনত এইটো কটন হয় এচি কটন ৰেডি টু ৱেৰ আছে শাড়ী যথেষ্ট কালেকশ্যন আছে শাড়ীৰ কাৰণে আপোনালোকে ফাৰ্ষ্টলৈ আহিব লগতে আজি গোটেই ষ্টক দেখাম বুলি ভবাৰ কাৰণে দামবোৰ লগত তথাপিও ভিডিঅ'টো অলপ দীঘলেই হ'বগৈ কাৰণ মোৰ ঘৰতো যথেষ্ট ষ্টক আছে তো আপোনালোকক ঘৰতো মই ষ্টকবোৰ দেখাম এই চব খুব ধুনীয়া এখন শাড়ী আৰু ইয়াৰ শাড়ী কালাৰবোৰ আপোনালোকে চাব পাৰে ইয়াতো শাড়ী আছে তাতো আছে আপোনালোকে শাড়ী কালেকশ্যনবোৰ চাব পাৰিব আৰু ইয়াত চব খুব ধুনীয়া মিক্স পাটৰ শাড়ী চাওক এইটো কটনৰ শাড়ী ডিজাইনবোৰ বেলেগ বেলেগ আপোনালোকে হোৱাটছআপ কৰিব এইটো ডিজাইনো বেলেগ এইটো বেলেগ গোটেইকেইটা আপোনালোকে ভেৰাইটি পাব লগতে আপোনালোকে যদি গামোচা লাগে চাওক গামোচা যথেষ্ট ষ্টক আছে এয়া চাওক এইখিনি গোটেইখিনি আপোনাৰ হাতে বোৱা আমাৰ নিজৰ শালৰ হাতে বোৱা গামোচা হয় আৰু ইয়াত আপোনালোকে আগৰ ভিডিঅ'বোৰত ৰেটবোৰ গমেই পাইছে হ'লচেলত কিমানকৈ ল'ব আপোনালোকে যদি 50 পিচ লয় তেনেহ'লে আপোনালোকে 160 টকাকৈ পাব আৰু যদি 20 পিচ লয় 170 টকা 20 পিচৰ এবভ ল'লেও আপোনালোকে 170 টকাকৈ পাব এয়া চাওক যথেষ্টখিনি গামোচা আছে লগতে আপোনালোকে পিয়ৰ পাটৰ কালেকশ্যন চাব পাৰে আৰু আপোনালোকে হ'লচেলত ইনাৰ গাৰ্মেণ্টছ ল'ব পাৰিব বডি কেয়াৰৰ হয় আপোনালোকে যদি মানে দোকানত কিছুমানে চব ৰাখে তো তেওঁলোকৰ কাৰণে আপোনালোকে বডি কেয়াৰৰ ইনাৰ গাৰ্মেণ্টছ আমাৰ পৰা হ'লচেলত ল'ব পাৰিব আপোনালোকে সকলোখিনি পাব ইনাৰ গাৰ্মেণ্টছত জেন্টছৰো পাব লেডিছৰো পাব এইটো বডি কেয়াৰ ইনাৰ গাৰ্মেণ্টছ হয় আপোনালোকে ল'ব পাৰে লগতে আপোনালোকৰ গহনা আছে গহনা ল'ব পাৰিব আৰু এইপিনে আপোনাৰ পিয়ৰ পাটৰ কালেকশ্যন আছে পিয়ৰ পাট আপোনালোকে বিয়াৰ কাৰণে বজাৰ কৰিব আহিব পাৰে পিয়ৰ পাট পিয়ৰ টপ আপোনালোকে টপৰ এটা বহুত ধুনীয়া ডিজাইন মই দেখাওঁ ব্ৰাইডেল হয় মানে কইনাই যদি ছেকেণ্ড ছেট হিচাপে ব্যৱহাৰ কৰোঁ বুলি ভাবে টচৰ ব্ৰাইডেল ছেটৰ এটা কালেকশ্যন মই আপোনালোকক দেখাওঁ
খুব ধুনীয়া এইটো চাওক টচৰ ব্ৰাইডাল ছেটৰ এইটো কালেকশ্যন এইটো চাওক খুব ধুনীয়া কইনাই আপোনাৰ ছেকেণ্ড ছেট হিচাপে ব্যৱহাৰ কৰিব পাৰিব পিয়ৰ টচৰ যোৰা ইয়াত আপোনালোকে টেষ্টিং ৰিপৰ্ট সহ পাব য'ত হলমাৰ্ক বাৰকোড থাকিব কোনখন শালত বনাইছে তাৰলৈকে আপোনালোকে গম পাব এইটো চাওক শুৱালকুছিৰ টেষ্টিং ৰিপৰ্ট বাৰকোড আৰু হলমাৰ্ক আছে পিয়ৰ এনেকুৱা আপোনালোকে টচৰ ধুনীয়া ধুনীয়া ব্ৰাইডেল কালেকশ্যন আপোনালোকে আমাৰ তাত পাই যাব আৰু আপোনালোকে বিয়া বজাৰ কৰিব পাৰিব লগতে হ'লচেলতো আপোনালোকে আমাৰ পৰা কাপোৰ ল'ব পাৰিব আৰু এনেকুৱা চিম্পল চাদৰ পাব আপোনালোকে এয়া চাওক চাদৰ এইবোৰ চাদৰ পাব আপোনালোকে আহিব সাজপাৰলৈ সাজপাৰত বজাৰ কৰিবৰ কাৰণে আপোনালোকে আহক সোনকালে আমি আপোনালোকক যথেষ্টখিনি কম মূল্যত পাব হ'লচেল ৰেটত পাব যিখিনি আমাৰ হ'লচেলাৰ তেওঁলোকৰ কাৰণে আজি মই এই ভিডিঅ'টো বনালোঁ আৰু বাকী কালেকশ্যন আছে মই ঘৰত আছে তাৰ কাৰণে মই ঘৰত যাই পেলাই যিটো মই আপোনালোকক কৈছিলোঁ যে আমাৰ দোকানত থকাৰ লগতে আমাৰ ঘৰতো ষ্টক আছে যথেষ্টখিনি দুটা চাইডে আমাৰ ষ্টক আছে আপোনালোকে চাব পাৰে ফাৰ্ষ্টে মই আমাৰ এইটো দেখাব ওলাইছোঁ আপোনালোকক ইমান ষ্টক আছে আপোনালোকে ইয়াত মানে আচৰিত হ'ব বহুতখিনি ষ্টক আছে আমাৰ চাওক যথেষ্টখিনি ষ্টক আমাৰ ইয়াত ভৰি আছে ইয়াত আপোনালোকে এনেকুৱা চাওক ছিংগুল মেখেলা এইবোৰ আপোনাৰ গালে বুলি কয় একচুৱেলি মেজু মেখেলা মেজু ছেট এনেকুৱা ছিংগুল ধুনীয়া ধুনীয়া মেখেলা আপোনালোকে যিহেতু আজি হ'লচেলৰ ভিডিঅ' বনাইছোঁ সেইকাৰণে দেখাইছোঁ চাওক এইবোৰ গালে হয় মিজু মেখেলা ইয়াত খুব ধুনীয়া ধুনীয়া মেখেলা পাব লগতে আপোনালোকে এয়া চাওক ঘিচা এইটো এয়া আপোনাৰ হৈছে ঘিচা মানে কাপোৰেই কাপোৰ আছে আৰু বস্তাত আপোনালোকে দেখিছে কাপোৰ ভৰি আছে এইটো চাওক ঘিচা খুব ধুনীয়া এইটো ঘিচা ছেট ব্লেক কালাৰত হয় ঘিচা আপোনালোকে সকলোৱে পিন্ধিছে আৰু এইবোৰ ছেট দেখিছে ইয়াৰ ব্লেক কালাৰ আপোনালোকে যিহেতু আমাৰ পৰা হ'লচেলত ল'বলৈ হ'লে হ'লচেলত ল'ব পাৰিব খুব ধুনীয়া এইটো ঘিচা আৰু আপোনালোকে আৰু এনেকুৱা এইটো চাওক মেখেলা হয় এখন টেম্পল ইয়াৰ কালাৰ পাব আপোনালোকে এখন মেখেলা ছিংগুল মেখেলা হয় চাওক এনেকুৱা এখন গালে হিচাপেও ব্যৱহাৰ কৰিব পাৰে আপোনালোকে মেখেলা হিচাপেও ব্যৱহাৰ কৰিব পাৰিব এইটো ডিজাইন এইটো মেখেলা পাব লগতে এনেকুৱা চেলেংবোৰ পাব চেলেংবোৰ আপোনালোকক 60 ৰুপিজ 60 টকাৰ পৰা আপোনালোকে আমাক চেলেং পাব চেলেং ষ্টাৰ্ট হৈ গৈছে আৰু এইবোৰ চাওক খুব ধুনীয়া এনেকুৱা ছেটবোৰ পাব এয়া চাওক খুব ধুনীয়া এনেকুৱা পিয়ৰ কটনৰ আপোনালোকৰ ছেট হ'ব ছেটবোৰ আপোনালোকে পাই যাব খুব একেবাৰে যথেষ্টখিনি আপোনালোকে কমত পাব যিহেতু আপোনালোকৰ আমাৰ হ'লচেলাৰখিনিৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ এইযোৰ চাওক খুব ধুনীয়া আপোনাৰ ৰুলেক্স দিয়া ছেট আৰু এইবোৰ ছেট মই ৰিটেইল প্ৰাইচটো কৈ দিছোঁ 499 হয় হ'লচেল প্ৰাইচটো বেলেগ হ'ব 499ৰ আপোনালোকে 499ৰ ছেটবোৰ আপোনালোকে ল'ব পাৰিব 499 টকা ইয়াৰ ছেট চাওক খুব ধুনীয়া পিয়ৰ কটনৰ হয় ব্লাউজ পিচ নাথাকে লগত এনেকৈ মেখেলাখন থাকিব এখন মেখেলা পিয়ৰ কটন যোৰা এইখন এনেকৈ মেখেলা থাকিব নামঘৰ যিহেতু এতিয়া ভাদ মাহ আহিছে ভাদ মাহত পিন্ধিবৰ কাৰণে ভাল হ'ব 499ৰ হয় আৰু এইবোৰ চাওক এয়া আপোনাৰ মেখেলা ছিংগুল মেখেলা এইবোৰ মেখেলা আপোনাৰ 130 টকাৰ মেখেলা চাওক এইবোৰ ছিংগুল মেখেলা কোৱালিটি বেষ্ট হ'ব ভাল কোৱালিটিৰ হয় 100 টকাটো পায় 80 টকাটো পায় আপোনালোকে আমাৰ তাত 100 টকাৰো মেখেলা আছে কিন্তু ইয়াৰ কোৱালিটি ভাল হ'ব এইটো 130 টকা হয় আৰু এনেকুৱা আপোনালোকে ছেটবোৰ পাব চাওক এইযোৰ হৈছে ঘিচা ছেট মই এক পিচ আপোনালোকক কাপোৰ দেখাই দিছোঁ কাৰণ গোটেইখিনিতো দেখাবলৈ সম্ভৱ নহয় ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব সেইকাৰণে মই আপোনালোকক আমাৰ ঘৰত যিখিনি ষ্টক আছে ঘৰৰ ষ্টকখিনিও দেখালোঁ লগতে আৰু 4-5টা পাৰ্চেল আহি আছে যাৰ ভিডিঅ' মই নেক্সট আপোনালোকৰ ভিডিঅ'ত দিম এইযোৰ চাওক এখন ঘিচা 299ৰ ঘিচা ছেট খুব ধুনীয়া গিফ্ট দিবলৈও ভাল আৰু গৰমত পিন্ধিবলৈও খুব ভাল আপোনাৰ কটন আৰু মানে কাপোৰটো একচুৱেলি চান্দেৰী কটনৰ নিচিনা হয় মানে কটনৰ লগত অলপ চিল্ক মিক্স আছে খুব ধুনীয়া হ'ব ব্লাউজ পিচ হ'ব পাব এখন চাদৰ লগত এখন মেখেলা চাওক এখন মেখেলা
আৰু এইটো চাওক চেক চেকত ব্লাউজ পিচ আহিব গিফ্ট দিবলৈকো ধুনীয়া হয় আৰু ৰাফ ইউজ কৰিবলৈ ধুনীয়া হয় হ'লচেলাৰখিনিয়ে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব এইটো ছেট হৈছে আপোনাৰ 299ৰ ছেট তেনেকৈ আপোনালোকে এনেকুৱা হোৱাইটত কালাৰফুল ছেটবোৰ পাব খুব ধুনীয়া ধুনীয়া লগতে আপোনালোকে শাড়ী পাব শাড়ীৰ ভিডিঅ' মই তাতো দেখাইছোঁ শাড়ী তাতো দেখাইছোঁ ইয়াতো আপোনালোকৰ শাড়ী আছে এয়া চাওক এইটো মিক্স পাটৰ শাড়ী এনেকৈ কটন শাড়ী চবৰে শাড়ী মিক্স হৈ আছে এইটো কটন হয় এয়া শাড়ী হয় এইটো কটনৰ আৰু এইটো মই যিটো দেখাইছোঁ মিক্স পাট বাকী আপোনালোকে দোকানত শাড়ীৰ ষ্টক দেখিলেই আৰু লগতে এনেকুৱা আপোনালোকৰ এয়া মেখেলা হয় ব্লেক কালাৰ বান্দুল বান্ধি থোৱা আছে একো দেখাব পৰা নাই 139ৰ হ'ব এইবোৰ মিজো ছেটৰ মেখেলা আৰু লগতে মই আপোনালোকক আৰু কালেকশ্যন দেখাম ধুনীয়া আপোনাৰ ষ্টেপুল কটনৰ যোৰা একেবাৰে কম আপোনালোকে নাভাবিব যে মানে ফিক্স পাৰি ডিজাইন আপোনালোকৰ মই ৰেটটো একচুৱেলি মানে ৰেটটো আপোনালোকক নজনাওঁ কিমান হ'ব কিন্তু আপোনালোকে ভাবিব যে 1200-1300 টকাতকৈ আপোনালোকে কম মূল্যত এনেকুৱা এযোৰ ষ্টেপুল কটনৰ যোৰা পাব এইটো ষ্টেপুল কটন পাৱাৰ লুমৰ হয় কালাৰ ভেৰাইটি পাব চব কি ধুনীয়া ফিক্স পাৰিৰ হয় কালাৰ আপোনাৰ ভেৰাইটি কালাৰ আছে কালাৰ অপশ্যনৰ কমি নাই এইখিনি গোটেইখিনি আপোনালোকক কালাৰ তেনেকৈ এয়া চব ষ্টেপুল কটনৰ যোৰা এইটো এটা চাওক এইটো এটা চাওক খুব ধুনীয়া হ'ব এইটো আপোনাৰ ষ্টেপুল কটন গিফ্ট দিবৰ কাৰণে যথেষ্ট ধুনীয়া গিফ্ট দিব পাৰিব ষ্টেপুল কটন দেখাত আপোনাৰ হেণ্ডলুমৰ নিচিনা দেখিবলৈ লাগিছে বুটা চুটাবোৰ খুব ধুনীয়াকৈ বনোৱা হৈছে কিন্তু পাৱাৰ লুমৰ হয় ষ্টেপুল কটন যোৰা মানে এতিয়া বহুত ট্ৰেণ্ডত চলি আছে ভাল লাগিলে আপোনালোকে আমাক হোৱাটছএপ কৰিব হোৱাটছএপ নম্বৰ দিয়া থাকিব আৰু লগতে আপোনালোকক আৰু এটা আমাৰ পাৰ্চেল এতিয়ালৈকে খোলা হোৱা নাই মাত্ৰ শাড়ীৰ পাৰ্চেল আহিছে মই শাড়ী এখন আপোনালোকক দেখাওঁ বুলি ওপৰতে ৰাখি থৈছোঁ কালাৰ অপশ্যন আপোনালোকে চাবৰ কাৰণে হোৱাটছএপ কৰিব এখন চাওক খুব ধুনীয়া শাড়ী এখন চাওক কটন এচি কটনৰ এখন শাড়ী হয় আপোনাৰ এনেকৈ ইয়াত আপোনাৰ ৰেডি টু ৱেৰ কৰা আছে দহি গুঠা আছে ছাইড পাৰি লগোৱা আছে ব্লাউজ পিচ চিম্পুল এনেকৈ হাতত পাৰি আহিব আজি মই আপোনালোকক ইমানখিনি কালেকশ্যনে দেখালোঁ কাৰণ আমাৰ কিমান ষ্টক আছে আপোনালোকক জনালোঁ যে আৰু আপোনালোকে যিখিনি আমাৰ হ'লচেলাৰ আছে আপোনালোকে পূজা আহি আছে সোনকালে হ'লচেলত কাপোৰ ল'বৰ কাৰণে সাজপাৰলৈ আহিব আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে যোনে দামবোৰ মই জনোৱা নাই তেওঁলোকে আমাক হোৱাটছএপ কৰিব হ'লচেল ৰিটেইল সকলো দাম তেওঁলোকে গম পাব আৰু আপোনালোকে অনলাইন যোগেদিও আমাক হ'লচেলত কাপোৰ ল'ব পাৰিব আপোনাৰ আৰু কিবা যদি অসুবিধা পায় তেনেহ'লে আমাক কণ্টেক্ট নম্বৰ দিয়া থাকে তাত ফোন কৰিব পাৰে নমস্কাৰ